এভৰিৱান মই ডিংকি আজি পুনৰবাৰ নতুন এটি মিনি ব্লগ লৈ আহিছোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টোত বহুত বেছি মৰম দিব আৰু মই এতিয়া যাবলৈ ওলাইছোঁ নামঘৰত আৰু নামঘৰত প্ৰতি বছৰে জেঠৰ মাহত বহুত ডাঙৰকৈ আই পূজা পতা হয় তো যোৱাবাৰো মই ব্লগ বনাইছিলোঁ আপোনালোকে বহুতে হয়তো চাইছে তো ভাবিছোঁ যে এইবাৰো এটা মিনি ব্লগ বনাই দিওঁ তো এতিয়া মই মন্দিৰত যাবলৈ ওলাইছোঁ তো মন্দিৰত কেনেকৈ পূজা হয় তাতে কোন কোন আহে আৰু কি কৰোঁ সেইবোৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু বলক এতিয়া আমি মন্দিৰ লৈ যাওঁ আৰু মই আহি পাই গ'লোঁ আৰু এয়া হৈছে আমাৰ নামঘৰৰ মেইন গেট আৰু এয়া হ'ল আমাৰ নামঘৰ আৰু এতিয়া মই ভিতৰলৈ যাম আৰু এতিয়া চাকিও জ্বলাম আৰু এইফালে সকলোৱে আহি ইয়াতে শৰাই দিছে আৰু চাকিবোৰো জ্বলাইছে আৰু ইয়াতে আমাৰ আইতাহঁতে মামীহঁতে মিলি নাওটো সজাই আছে আৰু এই নাওখনকে পূজা কৰা হয় আৰু এতিয়াও ময়ো চাকি জ্বলাই লওঁ আৰু চাকি জ্বলাই উঠিয়ে মই আশীৰ্বাদ ল'লোঁ তাৰপিছত বাহিৰত ওলাই গ'লোঁ অলপমান চালোঁ যে ইয়াতে যিমান পাৰবোৰ উৰাব চব ইয়াতে ৰাখা হৈছে আৰু এইফালে আমাৰ মামীহঁতে কাম কৰি আছে আৰু এয়া হ'ল আমাৰ বাবু আৰু অংকু আৰু এইফালে চাহ বনাই আছে সকলোকে দিবলৈ কাৰণে আৰু ময়ো একাপ গাখীৰ চাহ খাই লৈছোঁ আৰু এয়া হ'ল মামী আৰু এয়া অনিমাও চাহ খাই আছে আৰু এইফালে আছে হ'ল আমাৰ টিকলি আৰু এইফালে আমাৰ ঘৰৰ টিকলু কেইজন বহি আছে আৰু প্ৰসাদত দিবলৈ যিমান ফল মূল লাগে সবখিনিয়ে কাটি মেলি থৈ দিয়া হৈছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল ইমান মানুহে আনিছে আৰু এইফালে নাও বহোৱা হৈ গ'ল সজোৱাও হৈ গ'ল এতিয়া নাম ষ্টাৰ্ট হ'বলৈ লৈছে আৰু এইফালে নাম ষ্টাৰ্ট হৈ গ'ল আৰু ময়ো অকণমান বহি দিছোঁ নামত গাব নাজানো যদিও বহি দিছোঁ কাৰণ ভাল লাগে নামত বহি আৰু বহুত সময় ধৰিয়ে আমাৰ নাম চলি আছিল আৰু ইমানখিনি আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ নামৰ শেষত মই দুডালমান ধূপ জ্বলাই লৈছোঁ আৰু এতিয়া আমাৰ নাও লৈ যাব নদীৰ পাৰত আৰু সকলোৱে মন্দিৰৰ 7 পাক ঘূৰি লৈছোঁ আৰু 7 পাক ঘূৰাৰ পিছত যিমান মানুহে পাৰ দান দিবলৈ আনিছিল তেওঁলোকে এতিয়া নাৱৰ আগত সেৱা জনাই পাৰবোৰ এৰি দিব আৰু এইফালে এয়া আমাৰ মামা মামীহঁতেও আনিছিলে আৰু পাৰযোৰা উৰাই দিয়া হ'ল এইফালে চাওকচোন আৰু কাৰ পাৰ আহি কাৰ গাত বহিছে ঠিকেই নাই মৰম লাগি যায় ন চালে চাওকচোন মাথাত কেনেকৈ বহি আছে আৰু এতিয়া আমি নদীৰ পাৰত গৈ আছোঁ আৰু এইফালে এয়া আমাৰ মামাহঁতে নাওটো উঠাইছে আৰু এতিয়া আমি নদী পাৰত আহি পালোঁ আৰু কিছুমান নিয়ম থাকে ইয়াতে নিয়মখিনি কৰাৰ পিছত মই আৰু অনিমাও চাউল আৰু ফুল অলপমান দি সেৱা কৰি ল'লোঁ আৰু ইয়াতে 7 বাৰ এনেকৈ কৰি নাওটো এৰি দিয়া হ'ল চাওকচোন নাওটো ইমান ধুনীয়াকৈ গৈ আছে আৰু এতিয়া আমি সকলোৱে আকৌ মন্দিৰলৈ আহি গ'লোঁ আৰু এইফালে প্ৰসাদ দি থকা হৈছে আৰু এনেকৈ আমি প্ৰসাদ আৰু খিচিৰি খাই লৈছোঁ আৰু আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ বাই বাই